এই লকডাউনে যে মাথাটো নষ্ট কৰি দিছে কলেকো যাবও নোৱাৰো একো এটা কৰিবও নোৱাৰো মোৰ মতেতো লকডাউনৰ কাৰণে ভালেই হৈছে চাফ চাফাই হৈছে অলপ আৰু তইতো ভালে পাব লাগে তোৰ বাহেৰে এবাৰ ধুনীয়া ধুনীয়া কুকিং শিকি ঘৰতে বনাই খুৱাই তোৰ দেখোন ৰেষ্টুৰেণ্টত নগ'লেও হ'ব লকডাউনত নে কি এনে বনোৱা কথা যে একদম নকবা তাই সিদিনাখন চাহী খানা বনাম বুলি যিখনহে কৰিলে দুখ লাগি যায় আপোনালোকেও জানিব বিচাৰে নেকি ৰাইজ তেনেহ'লে বলকচোন চাওঁ সিদিনাখন মোৰ লগত কি আছিলে বাউ তোক বনাই হ'ব নে আজি নে পেটত গামোচা বান্ধিব লাগিব হে হৈছে ৰহ ইমান অধৈৰ্য নে ৰেষ্টুৰেণ্ট ষ্টাইলৰ বিৰিয়ানী খাবলৈ অলপতো ধৈৰ্য ধৰিব লাগিব ন আৰু তাতে মিছ পল্লৱী বৰাৰ হাতৰ বিৰিয়ানী ফ্ৰীতে খাব পাবি কম কথা নে আজি খোৱা হৈছে আৰু আধা ঘণ্টামানৰ পৰা সেইটোকে শুনি আছো ডিম ৰস সানি আছো ৰস তই আজি খাবলৈ দিবি নে এই হৈছে ৰহ আৰু এক মিনিট এই ধনিয়া পাতকেইটা কাটি দি দিলে আৰু একদম ৰেডি মোৰ এনেকুৱা লাগিছে তোৰ হাতৰ এই ৰেষ্টুৰেণ্টত খানা খোৱাতকে মাৰ হাতৰ ভেবেলী লতা তৰকাৰীৰে ভাত খোৱাহেঁতেনে ভাল আছিলে এয়া হৈছে ৰহ এয়া হৈছে খাতটো সঁচাই ধুনীয়া লাগিছে দে খাওঁ দে এই ৰহ এক মিনিট আকৌ কি হ'ল এই মেইন কামটোতো কৰাই নাই মোবাইলটো আনি ফটো দুখনমান মাৰি লওঁ ৰ ছ'চিয়েল মিডিয়াত দিব লাগিব নহয় কি হ'লেই আৰু ফটো মাৰিবলৈ আছে যি দেখিছো আজি তই মোক বুকত মাৰিহে এৰিবি অ' ভাইটি মই প্লেটখন লৈ এনেকৈ পজ দিম ফটো এখন উঠাই দে না কি মই বুকত মৰিছো আৰু তই পজ দি ফটো উঠাত লাগিছ হ'ব দে ইমান গাল উঠিলে আৰু নালাগে উঠিব দে মই খাই লওঁ দে প্লিজ এখন ফটো উঠাই দে না প্লিজ দে না এইবিলাক মানে শান্তি নাই হ'ব দে এফালে চা তোৰ লগতো এখন চেলফি উঠি লওঁ ৰ সেই এজনী চেলফি মাৰি হ'লে তই খাবি মই নাখাওঁ হ'ব দিছো ৰ বাক্যটো কৰবাৰ খাবলৈ দিলে দে নহ'লে মই যাওঁ এই হ'ল দে নেমাৰো আৰু ল খা নিমখ সংসাৰ তিতা তোমাক খাব পাৰে নেকি কি সঁচাকে নিমখ বেছি হ'ল নিজে খাই নাচাওঁ কিয় ৰেষ্টুৰেণ্ট ষ্টাইলৰ চাহী খানা খায় সঁচাই নিমখ বেছি পৰিল একো নাই দে অকণমানহে বেছি হৈছে পানী খাই খাব পাৰিবি দে অতপৰে চাহী খানা খুৱাম বুলি মোক বুকত আধা মৰা কৰিবি এতিয়া সেই সোপাটো কষ্টৰ কথা চিন্তা কৰি মই পানী খাই খাম আই ঐ দেহি তাতকৈ মই মায়ে বনোৱা ভেবেলী তৰকাৰীৰে ভাত খুৱাই ভাল আছিলে যা এতিয়াও খাগে কিবা মই মানা কৰিছো নেকি আৰু এনেও তোৰ নিচিনা মানুহে আমাৰ নিচিনা টেলেণ্টেড মানুহৰ টেলেণ্ট ক'ত বুজিবি অ' মা হাতকে কেইটামান দিয়া চাহী খানা কেৱল ছ'চিয়েল মিডিয়াৰ কাৰণেহে আছিলে দেখিছানে কিমান লেতেৰা কৰি কাম কৰে ইহঁতে মই কৰিম নহয় তুমি ইমান খং কিয় কৰিছা চাফা হৈ যাব দিয়া পটককে কৰি দিম মই এৰা কৰিবা চাফা সোনকালে কৰিব লাগিব কিন্তু কৰিম দিয়া পটক তোমালোকে তিলকতে কৰিব পৰা কাম নহয় কৰিবিলাক হ'ব দিয়া মই কৰি দিম দিয়া কৰি দিয়া নহয় এতিয়াই লাগিব মোক হ'ব দিয়া আধা ঘণ্টাৰ ভিতৰত কৰি দিব লাগিব হ'ব এই আমি ফোন এটা আহিছে
এক মিনিট কথা মোক কথা পাতি দিওঁ তোমাক কৰি দি আছো হেল্ল' সেয়া হ'লেই নহয় ফোন বাজিল যেতিয়া এইবিলাক এতিয়া মোৰ তাতে লাগিল ময়ে কৰিব লাগিব মই নকৰিলে আৰু কোনে কৰিব এইবিলাক এই ফোনটোৱে ইহঁতক মানে শেষ কৰিলে ফোনত ডুবি থাকোঁতে কি কাম আছে কি কাম নাই সকলো পাহৰি গ'ল ইপিনে ফোনত ফটো দিওঁতে মাক বাপেকৰ কামবিলাক বঢ়াই থাকিব হেল্ল' ৰীমা কি খবৰ কি কৰিছা? এই জাষ্ট তোমাৰ ফটোবিলাক এবিট চাই পেলাই বোলো ফোন এটা কৰোঁ বহুত ধুনীয়া বনাবা জানা দেখোন আৰু খুব টেষ্টিও হৈছে জানা ভাইটিয়ে যে একেবাৰে আঙুলি চেলেকি খাইছে জানা তাকে সদায় নিউ ট্ৰাই কৰি থাকিব লাগে জানা আৰু যে এই লকডাউনডাল কেতিয়া খুলিব আমনিয়ে লগা হৈ গৈছে তাই আৰু যে স্পেচিয়েলি মোৰ পাৰ্লাৰ যাব হৈ আছিলে জানা চেলাৰী সোপা যে একদম ইমান অসুৰৰ নিচিনা লগা হৈছে নহয় ৰাইজ এতিয়া মই আঙুলি চিলেকিহে খালোঁ অতপা যে নিমখ দিছিলেও এতিয়ালৈকে গাটো বেচাই যায় এই তাই যে কৈছে চেলাৰী পৰা তাইক কুকুৰৰ নিচিনা লাগিছে কুকুৰৰ নিচিনা লগা নহয় তাই সাক্ষাৎ অসুৰে মুখত ক'লে জানেই নহয় কি হ'ব সেইকাৰণে কেমেৰা মাধ্যমেৰে আপোনালোককে কৈছোঁ আৰু একোৱে নাছিলে লকডাউনত দেউতাৰ লগত যিখনহে গ'ল সেয়া জানিলেতো আপোনালোকৰ আৰু দুখ লাগিব কিন্তু তাৰ কাৰণে আপোনালোকে অলপ অপেক্ষা কৰক যিটো লকডাউন হিষ্ট্ৰী 2 পাৰ্ট 2 যিটো আমাৰ মাজত অতি শীঘ্ৰে মুক্তি পাব এপ্লিকেশ্যন আছামত যদি আপোনালোকে আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে ভিডিঅ'টো আৰু লকডাউন হিষ্ট্ৰী পাৰ্ট 2 লৈ অলপমান অপেক্ষা কৰক